আপুনি খুব ভাল কবিতা আবৃত্তি কৰে। বৰপেটাক কেন্দ্ৰ কৰি লিখা বা বৰপেটাৰ স্মৃতি জগাই তোলা এটা কবিতাৰ কেইটামান পংক্তি আবৃত্তি কৰি আজি আপুনি আলোচনাৰ সমাপ্তি ঘোষণা কৰক। দুটা মনলৈ আহিছে। এটা বহুতে জানে, শৈলধৰ ৰাজখোৱাৰ অসমৰ কাঠি পৰি দ্বাৰকা মঠৰ ওপৰত, সেইটো মই সকলোৱে জানে বুলি ভাবি এটা কম লোকে জানা চকুত পৰা কবিতা এটা মই গাব মানে মই পঢ়িব খুজিছো। গোৱা শব্দটো মই নাজানো। সেইটো হৈছে কেশৱ মহন্তই লিখা বৰপেটা এনেকৈ থাক। কেকো জেকো কৈ বৈ ঐতিহ্যৰ মহাভাৰতখন বৰপেটা এনেকৈ থাক। স্মৃতিতেই মজুৰি থাক, হৈছে মৈছে অনুপম বৰপেটা ধাম। বৰপেটাৰ প্ৰয়োজন কবিৰ চিন্তাত ইমান ৰক্ষণশীল বুলি বদনামৰ ভাগি হোৱা স্বত্তেও কবিয়ে আৱিষ্কাৰ কৰিছে কঠোৰ অথচ এৰাব নোৱাৰা বাস্তৱ। কৈছে কি প্ৰয়োজন তো? কবিয়ে কৈছে এঘৰীয়া মাটি বৰ প্ৰয়োজন। মহাবলীপুৰমত 5খন ৰথ আছে, মীনাক্ষী মন্দিৰত বহু কাৰুকলা আছে। কিয় আছে? কিয় আছে ইলোৰা, অজন্তা, হৰপ্পা, মহেঞ্জোদাৰো, ৰংঘৰ, তলাতল ঘৰ ভাৰতৰ বাবে? ভাৰত বিচিত্ৰ বীৰ্য, ভাৰত বিশিষ্ট আমাৰ কাৰণে হাৰিব নোৱাৰে যাতে। অনাগত আগন্তুকে পাবত গজা বুলি ন পুৰুষক, নতুন পুৰুষে যাতে বুকু ডাঠি কব পাৰে কৃপাত বুজিছো আমি প্ৰাণবন অভিনৱ শক্তি। বৰ প্ৰয়োজন তোৰ বৰপেটা, বৰপেটা এনেকৈয়ে থাক। যাদুঘৰ থাকে যেনেকে অথবা শিপা যেনেকে মাটিৰ গৰ্ভত একান্ত গোপনে, গছেও নেদেখে যাক, ফুলেও নেদেখে যাক, কোনেও নেদেখে। তেহেতৰ মাটি ফুটি গজিব অম্বিকাগিৰি, গজিব প্ৰখণ্ডলাল হুংকাৰী, উঠিব যত বনবাসে পাণ্ডৱৰ বীৰ্যজাত ৰক্ত বীজ। ৰক্ত পতাকা দাঙি গাব সিংহনাদে, জাগো অন্নহীন বন্দী, তুলিল তেজি তৰোৱাল। ৰৈ থাক বৰপেটা, জলাহতে থাক, জলাহতে কেকোৰাৰ মাক হৈ থাক। তোর দেহা খুলি খুলি তোকে মারি, তোকে উপজাত তোরে সন্তান, সময়ে করিস তার নিষ্ঠুর আয়োজন। থাক বরপেটা, কেকোরার খোলা হলো থাক। তোর মাটিতে বয়ে খুর ভাগীরথী দয়ালু দয়া তুচ্ছতা। যার স্বর জাগতিক ফেহুজালি দিয়ে উঠে সমগ্র অখন, যার ব্রহ্ম মুহূর্তর ঘুমা আনন্দ তিমির ফাঁদিয়া বাজে রবির কিরণ। অভিনব অরুণর আরাধক তরুণর দলে তাকে দেখি উল্লাস হতে দাও। তোরে মোরে আলো করে যাত্রা অব্যর্থ। আর বরপেটা রোপাতি থাক, খমতি থাক, সকলেরে থাক। থাক বৰপেটা যেনেকৈ বোৱাৰীক চকু পাৰি দেখিব নোৱাৰি গুজৰি গবৰি থাকে। অৱসন্না নিষ্ফল দম্ভা বৃদ্ধা শাহু পাই কিবা তুলি তোৰ চৰণৰে তুলি বৰপেটা আমি যাওঁ, মাথো যাওঁ ঐতিহ্যৰ চৰেৰে জিলৈ যাওঁ। আমিও পুৰণি হওঁ, আমাৰ এই বীৰ্যজাত মাতৃসন্তা অপূৰ্ব আত্মজকালৰ নিৰ্মম ৰক্তিখন সুন্দৰ। এনেকৈয়ে যায় পৃথিৱীত আছে যদি কিবা সত্য চিৰন্তন, সি মাথো তৰংগ ভংগৰ দৰে ক্ষণে মৰি ক্ষণে জন্মা অনন্ত জীৱন, যাৰ মাথো এটা নাম পৰিৱৰ্তন। ডক্টৰ চৌধুৰী, হাতীমাৰি ভুৰুকাত ভৰুৱাৰ দৰে আপুনি মাত্ৰ কেইটামান লোকগীতি, এটা কবিতা, তাৰ মাজত বৰপেটাৰ সমস্ত সাংস্কৃতিক বৈভৱ প্ৰকাশ কৰি দিলে। আপোনাৰ এইখিনি কথা বহুত সময় ধৰি কেইবাদিনো কেইবাৰাতি শুনি থাকিবৰ মন যাব। আমি আশা কৰোঁ যে বৰপেটাৰটো কথা কৈ থাকিলে নপৰিব, আমি আকৌ কেতিয়াবা এইখিনি শুনিম। কিন্তু আজি যিখিনি আমাক কৈ শুনালে বৰপেটাৰ অতীতলৈ, বৰপেটাৰ বৰ্তমানলৈ, বৰপেটাৰ ভৱিষ্যতলৈ আমাক লৈ গ'ল, অশেষ ধন্যবাদ। আশা কৰোঁ আমাৰ যিসকলে প্ৰগ্ৰেমটো চাই আছে সকলোৱে অভিভূত হৈ বৰপেটাৰ সাহিত্য অনুভৱ কৰে।